মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্বাদশ শ্ৰেণীৰ পৰিকল্পিত বিকাশৰ ৰাজনীতি নামৰ পাঠটিৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ চমু প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। প্ৰশ্ন: বিকাশৰ দুটা আৰ্হিৰ এটা হ'ল পুঁজিবাদী, আনটো কি? তেতিয়া তোমালোকে লিখিবা সমাজবাদী। পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? তোমালোকে লিখিবা 1950 চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। তাৰ পাছত প্ৰশ্ন হ'ব পাৰে যে FYP মানে কি বুজা? তেতিয়া তোমালোকে লিখিবা যে FYP মানে হৈছে 5 year plan বা পঞ্চবাৰ্ষিক পৰিকল্পনা। তাৰ পাছত প্ৰশ্ন হ'ব পাৰে যে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল? তেতিয়া তোমালোকে লিখিবা যে 1951 চনত আৰম্ভ হৈছিল। তাৰ পাছত প্ৰশ্ন হ'ব পাৰে যে খাদ্য সংকটৰ বাবে ভাৰতে কোনখন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল? তেতিয়া তোমালোকে লিখিবা যে খাদ্য সংকটৰ বাবে বা খাদ্য সংকটৰ সময়ত ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। তাৰ পাছত প্ৰশ্ন হ'ব পাৰে যে ভাৰতৰ মিল্কমেন বা দুগ্ধ মানৱ বুলি কাক জনা যায়? তেতিয়া তোমালোকে লিখিবা যে ভাৰ্গিছ কুৰিয়েনক ভাৰতৰ দুগ্ধ মানৱ বুলি জনা যায়। তাৰ পাছত প্ৰশ্ন হ'ব পাৰে, এইবিলাক কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন দেই, এইবিলাক পৰীক্ষাত অহাৰ খুব বেছি সম্ভাৱনা আছে, গতিকে মনত ৰাখিবা যে সেউজ বিপ্লৱৰ জনক কোন বা সেউজ বিপ্লৱৰ জনক বুলি কাক জনা যায়? তেতিয়া তোমালোকে লিখিবা যে ডক্টৰ নৰমান বৰলাউগক সেউজ বিপ্লৱৰ জনক বুলি জনা যায়। তাৰ পাছত প্ৰশ্ন হ'ব পাৰে যে ভাৰতবৰ্ষই পৰিকল্পনাৰ ধাৰণাটো ক'ৰ পৰা গ্ৰহণ কৰিছিল? তেতিয়া লিখিবা ভাৰতবৰ্ষই পৰিকল্পনাৰ ধাৰণাটো ছোভিয়েট ইউনিয়নৰ পৰা গ্ৰহণ কৰিছিল। তাৰ পাছত প্ৰশ্ন হ'ব পাৰে যে কেতিয়াৰ পৰা দশম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল? তেতিয়া তোমালোকে লিখিব লাগিব যে 2002 চনৰ পৰা 2007 চনলৈকে দশম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল। তাৰ পাছত প্ৰশ্ন হ'ব পাৰে যে বৰ্তমান সময়ত ভাৰতত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে? তোমালোকে লিখিবা নীতি আয়োগ। তাৰপিছত প্ৰশ্ন হ'ব পাৰে যে নীতি আয়োগৰ অধ্যক্ষ কোন? তেতিয়া তোমালোকে লিখিবা যে নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী। তাৰ পাছতে তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো কি বা নীতি আয়োগৰ সম্পূৰ্ণ অৰ্থটো কি? তেতিয়া তোমালোকে লিখিবা যে নীতি আয়োগৰ সম্পূৰ্ণ অৰ্থটো হৈছে নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া। তাৰ পাছতে তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে নীতি আয়োগৰ মুখ্য কাৰ্যবাহীজনৰ নাম কি? তেতিয়া তোমালোকে লিখিবা যে নীতি আয়োগৰ মুখ্য কাৰ্যবাহীজনৰ নাম হৈছে অমিতাভ কান্ত। তাৰ পাছতে তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে নতুন অৰ্থনৈতিক নীতিৰ মূল বৈশিষ্ট্য দুটা লিখা। তেতিয়া তোমালোকে লিখিবা যে নতুন অৰ্থনৈতিক নীতিৰ মূল বৈশিষ্ট্য দুটা হ'ল ক্ৰমে উদাৰীকৰণ আৰু